বয় তাতে ঘৰ মন বয় কামে কাজে সি বৰ খৰ ল'ৰা তিৰোতাই ঘৰখন ভৰ পৰ কথাহে তাৰ নাই লাগবান সেয়েহে সঘনাই কটা যায় নাট কাম এবাৰ মন বৰা ঘৰত পাতিলে সভা মানে বছেৰেকীয়া নাম গোৱা নিমন্ত্ৰণ কৰিলে গাঁৱৰ গঞা সময়ত আহি ভকত বৈষ্ণৱ উপস্থিত হ'ল যথা নিয়মে তেওঁলোকক সি আদৰ দিলে শৰাই সঁফুৰা পাতি ভকত বৃন্দ সাজু হ'ল নাম কীৰ্তনৰ বাবে মন বৰে আঁঠু ল'লে তেনেতে ঘৰৰ পিছ চোতালত এজাক কুকুৰৰ লাগিল ভীম বকাসুৰৰ যুদ্ধ সিহঁতৰ চিঞৰ বাখৰত কোনেও কাৰো মাত নুশুনা হ'ল অতিষ্ঠ হৈ মন বৰে সভা হলে মই ভকত নামাতি যেনিবা এই কুকুৰ মুখাহে মাতিলো ভকত বৃন্দ বিভূতি হ'ল ইজনে সিজনৰ মুখলৈ চালে নন্দ ভকতে টিংটিঙীয়া মাতটোৱে দান খাই উঠিল ৰাইজ এই অধমে কি কৰে শুনিলে আমাক কুকুৰ বুলিলে ইয়াৰ ঘৰত সকাম খোৱাৰ দূৰৰ কথা পানী এলুৱাও খাব নাপায় বাকীসকলে তেওঁ কথাত ভয় ভয় দিলে কথা সাংঘাতিক দেখি বেচেৰা মন বৰে হাত জোৰ কৰি ভকতৰ আগত দীঘল দি পৰিল হে বৈষ্ণৱবৃন্দ মোক দোষ নধৰিব দৰাচলতে মই আপোনাৰ খবৰত সেই বোলা নাছিলোঁ বাহিৰত চিঞৰ বাস কৰা সেই কুকুৰজাককহে কৈছিলোঁ এনেকৈ উঠি গৈ মোক ৰৌ নৰকত নেপেলাব সেই গুৰুসকল মোক মাৰ্জনা কৰক ডম্বৰু পণ্ডিতে মাত লগালে আজি মই তোক আমি মাফ কৰিছোঁ পুনৰ এনে বাক্য মুখত নামিবি হ'ব মোৰ গুৰুসকল এনে বাক্য আৰু মোৰ মুখত কেতিয়াও নোলায় মন বৰা কথাত বৈষ্ণৱবৃন্দ মান্তি হ'ল যথা নীতিয়ে পেৰাসৱে নাম প্ৰসংগ কৰিলে গৃহস্থ মংগলাৰ্থে আশীৰ্বাদ দিলে গোবিন্দ যদুনন্দন কৃষ্ণ চৰণে ললো শৰণ মাহ প্ৰসাদ খাই বিলনীয়ে যাৰ জলপান সজোৱাৰ লাগিল তেনেতে মথুৱা ভকতে বিলনীয়াক উদ্দেশ্য কৰি ক'লে হে ৰাবিলনীয়া মোক ম'হৰ গাখীৰ নিদিবাহে অলপ আমনি কৰে আছে যদি গৰুৰ গাখীৰ অকণমানকে দিবা তাকে শুনি মন বৰে লৰালৰিকে আহি মাত লগালে ৰাইজ চিন্তা নকৰিব সকলো যোগাৰ আছে মৌ খুৱাই মৌ খাওক গৰু খুৱাই গৰু খাওক মন বৰ কথা শুনি ভকত হতবাক খঙত টিঙিনি তোলা হৈ দণ্ডী ভকতে গৰজি উঠিল আও এই অধমে আমাক সৰ্বনাশ কৰিলে ই আমাক মৌ খাবলৈ ক'লে গৰু খাবলৈ ক'লে ৰাইজ উঠক ইয়াৰ ঘৰত সকাম খাই
আমি ৰখা তলৈ যাব নোৱাৰো। কণ্ঠী পাঠক ই চিচাই উঠিল। এই অধমে আমাক গা ধুৱাইহে এৰিলে, 7 পুৰুষ ৰসাৰ তলে নিয়ালে। শ্ৰী বিষ্ণু ইয়াৰ পৰা উঠাহে কথা। কথা ভীষণ দেখি বেঙে মোটা গৰুৰ দৰে মনবৰ ৰাইজৰ সন্মুখত দীঘল দি পৰিল। ৰাইজ, এই অধমক ক্ষমা কৰক। অন্নমুখী গ্ৰহণ নকৰাকৈ নাযাব। মই ক'ব বিচাৰিছিলোঁ, যিসকলে ম'হৰ গাখীৰ নাখায় সেইসকলে গৰু গাখীৰ খাওক, আৰু গৰুৰ গাখীৰ নোখোৱাসকলে ম'হৰ গাখীৰ খুৱাওক। মোৰ বাক্যটো মাৰ্জনা কৰক প্ৰভুসকল। ঠিক আছে, এইবাৰলৈ তোক ক্ষমা কৰিছোঁ। অলপ মুখ চম্ভালি কথা কবি। মনবৰে হাতযোৰ কৰি ৰাইজক কথা দিলে। প্ৰভুসকল, মই মুখ চম্ভালিম। এনে বাক্য পুনৰ ওলালে মোৰ মুখত তোক দিব। ৰাইজে তাৰ দুখ মাৰ্জনা কৰি খোৱা বোৱাত লাগিল। মনবৰ আহি চৰা ঘৰ পালেহি। মাহ প্ৰসাদ খাই ল'ৰা ছোৱালীবোৰে কোঠাটো লেতেৰা কৰি থৈছে। সি ঘৈণীয়েকক উদ্দেশ্যি মাত লগালে। শুনিছনে হেৰ' টিপৰ মাত? এই যাকে মাহ প্ৰসাদবিলাক কাঁড়িয়ে চিচালি সিঁচিল। ভকত উঠিলেই তই গাও লগাই দিম। তাৰ কথা শুনি ভকতৰ মাজত আকৌ গম গমনি উঠিল। নন্দ ভকতে হাত জোকাৰি জোকাৰি ক'লে, ৰাইজ শুনিলেনে এই অধৰ্মৰ বাক্য? ই অধৰ্মে আমি উঠিলেই ঘৈণীয়েকক গাৰু লগাবলৈ কৈছে। ইয়াৰ ইমান সাহ, ভকত বৈষ্ণৱকো ই নমনা হ'ল। ৰাইজ উঠক, এই পাপীক এঘৰীয়া নকৰিলে নহ'ব। ভকতে ই চিচাই আধা খোৱাৰ পৰাই উঠি যাবলৈ ওলাল। কিং কৰ্তব্য বিমুখ হৈ মনবৰে দৌৰি আহি ভকতৰ আগত আঁঠুলৈ হাত জোৰ কৰি কৰজোৰে প্ৰাৰ্থনা জনালে। হে বৈষ্ণৱসকল, আপোনালোকৰ মই চৰণত ধৰিছোঁ। মোৰ সৰ্বদোষ ক্ষমা কৰক। ল'ৰা ছোৱালীবোৰে মাহ প্ৰসাদ সিঁচি কোঠাটো একাঠো কৰা দেখি আপোনাৰ সবে বিদায় লোৱাৰ পিছতেই সেইবোৰ সাৰি পেলোৱা কথাহে ঘৈণীক কৈছিলোঁ। এনেকৈ আপোনালোক উঠি গৈ মোক ৰখাতলৈ নিনিয়াব প্ৰভুসকল। ডম্বৰু পণ্ডিতে ৰাইজক উদ্দেশ্যি মাত লগালে। ৰাইজ, ইয়াক এইদৰে এৰিলে নহ'ব। ই বাৰে বাৰে আমাক অপমান কৰিছে। গুৰু ভকতৰ আগত কিদৰে কথা ক'ব লাগে তাকো ই অধমে নাজানে। গতিকে ইয়াক বিচাৰ কৰি দণ্ড ভৰাব লাগে। পণ্ডিতে ঠিকে কৈছে, ইয়াক দণ্ড ভৰাব লাগে। বাকীসকলে শলাগিলে। মনবৰৰ ওপৰত ৰাইজক বিচাৰ বহিল। তাক দণ্ড ভৰোৱা হ'ল। দণ্ড ভৰি মনবৰে ৰাইজৰ ওচৰত আঁঠু ল'লে। ও হৰি, ও ৰাম। 100 টকা দণ্ড ভৰি মনবৰে সকলো দুখৰ পৰা ৰেহাই পালে। সেয়েহে জ্ঞানীসকলে কৈছে, কথা মূৰত বতা, কথা মূৰত গতা। কথা ক'ব নাজানিলে ঘটিব দুৰ্দশা।